নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ ব্লগ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে এইটো চেনেলত মোৰ এইটো প্ৰথম ভিডিঅ' তথা প্ৰথম ব্লগ আশা কৰিছোঁ আপোনালোকে ইয়াত মোক যথেষ্ট সাপোৰ্ট কৰিব যথেষ্ট সহাৰি জনাব আৰু এই চেনেলটো খোলাৰ মোৰ প্ৰথম তথা প্ৰধান যেটো উদ্দেশ্য সেই উদ্দেশ্যটো হৈছে ইয়াত মই ডেইলি মই ব্লগ ইয়াতে আপলোড কৰিম কাৰেণ্ট যিবিলাক টপিক চলি থাকিব আমাৰ অসমত আমাৰ ভাৰতত আমাৰ পৃথিৱীত যিবোৰ টপিক চলি থাকিব সেইসমূহৰ ওপৰত ধুনীয়াকৈ ডিসকাস কৰিম গতিকে তাৰ হেতু মানে উদ্দেশ্য আগত ৰাখি মই এই চেনেলটো খুলিছো আৰু বৰ্তমান আছো মই গোলাঘাটত অৱস্থিত ৰধলা পথাৰত এই ৰধলা পথাৰৰ পৰাই মই প্ৰথমটো ভিডিঅ' মই শুট কৰিছো এইটো ৰাস্তাইদি যদি মানুহ অহা যোৱা কৰে তেতিয়া হলে ইয়াত এখন্তেক কিন্তু নৰখাকৈ যাব নোৱাৰে কাৰণ এই ৰাস্তাটোৰ যেটো সৌন্দৰ্য প্ৰাকৃতিক যেটো সৌন্দৰ্য সেই সৌন্দৰ্য সকলো মানুহকে অভিভূত কৰে এই ৰাস্তাটো দুইটা সাইডে গছসমূহ ইমান ধুনীয়াকৈ ৰখা হৈছে একদম দূৰলৈকে আপোনালোকে চাব পাৰিব ৰাস্তাটো এটো মুৰে আৰু ৰাস্তাটোৰ হিটো মুৰেও দেখিছানে কিমান গছ আছে গতিকে এটা যথেষ্ট ধুনীয়া এতে পৰিবেশ আছে আপোনালোকে পাৰিলে ইয়ালৈ আহিব গতিকে এইটো কাৰণে আমি আসলতে গছ-গছনি ৰুব লাগে সব ইমান গৰম এতিয়া বৰ্তমান কিন্তু ইয়াত যদি আহে আপোনাৰ এটা ধুনীয়া নিৰিবিলি পৰিবেশ পাব কোনো আপুনি গৰম অনুভৱ নকৰে একমাত্ৰ ইয়াত গছখিনিৰ কাৰণে গতিকে আপোনালোকে পাৰিলে ইয়ালৈ আহিব আৰু গছ-গছনি আপোনালোকে ৰোপণ কৰক গছ নেকাটিব আৰু ইয়ালৈ আহিয়ে মই প্ৰথমে লগ পালো আমাৰ মই যত বৰ্তমান বিএড কৰি আছো সেই বিএড কলেজৰ আৰ্টৰ যিজন ছাৰ তেখেতক লগ পালো হেমন্ত দাস ছাৰ তেখেতে একচুয়ালি আমাক শিকাইছিল মানে এই এক বছৰীয়া যেটো প্ৰথম মানে বছৰটোত সেই প্ৰথম বছৰটোত আমাক শিকাইছিল যে আমি কেনেকৈ জীৱনটো জীয়াব লাগে আৰ্টনো কি জীৱনত আৰ্টনো কিয় প্ৰয়োজনীয়তা আৰু সেই ব্যক্তিজনকে বৰ্তমান লগ পালো সেই কাৰখন দেখিছে যে সেই কাৰখনৰ হিপাৰে তেখেত ৰখিলৈ তেওঁ পেইন্টিংছ সমূহ বনাই আছে মানে তেনেকৈ মানুহবিলাক ইয়ালৈ আহে এখন্তেক ৰয় এটা ধুনীয়া পৰিবেশ আছে এই ৰধলা পথাৰত গতিকে ভাবকচোন কেইজোপামান গছ জাষ্ট ৰাস্তাটো দুইটা সাইডে ৰুই দিছে আৰু গোটেই পৰিবেশটোৱে কিমান ধুনীয়া হৈ গৈছে নহয় জানো মানে চাওক মই এই দ্বিতীয় চেনেলটো ষ্টাৰ্ট কৰা আৰু এটা মূল কাৰণ আছে সেই কাৰণটো হৈছে মই প্ৰথমে যেটো ইউটিউব চেনেল ষ্টাৰ্ট কৰিছিলো আজিৰ পৰা 10-11 মাহৰ আগত তেতিয়া মোৰ তেনেকুৱা ধৰণৰ বিশেষ এইমছ এণ্ড অবজেক্টিভছ নাছিলে মই ইউটিউব চেনেলটো খুলিছিলো ফাৰ্ষ্টে মই মানে ভ্লগিঙৰ ওপৰত কাম কৰিছিলো মই ডেইলি ভ্লগ বনাইছিলো তাৰ পিছত মই এডুকেশ্যনৰ লগত জড়িত মই কন্টেন্টসমূহ তাতে আপলোড কৰিছিলো যেহেতু আপোনাৰ ডেইলি ভ্লগ বা এডুকেশ্যনেল কন্টেন্ট দুইখিনি যদি মই একেলগে মিক্স কৰি আপলোড কৰোঁ তেতিয়া যিসকল ভিউৱাৰ্ছ সেই ভিউৱাৰ্ছসকলেও অকমান দিগদাৰ পায় তেওঁলোকে পঢ়িম বুলি কৈ দেখে এটা ভ্লগ আপলোড কৰা থাকে বা যিসকলে ভ্লগ চাই ভাল পায় তেওঁলোকে আকৌ তাত গৈ দেখে এডুকেশ্যনেল কন্টেন্টসমূহ থাকে মানে মই বিএড বা কম্পিটিটিভ এক্সামৰ লগত জড়িত মই ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ গতিকে মই ভাবিলোঁ যেহেতু মই প্ৰথমে মই ভ্লগিং ষ্টাৰ্ট কৰিছিলোঁ মোৰ সেই ভিডিঅ'সমূহ বনাইও ভাল লাগিছিলে গতিকে মই ভাবিলোঁ মই আৰু এটা চেনেল খুলি লওঁ য'ত মই মোৰ নিজৰ মনৰ কথাবিলাকো মই ক'ব পাৰিম ঠিক আছে কম্পিটিটিভ এক্সামৰ কাৰণে ইয়েছ মই প্ৰিপাৰেশ্যন চলাওঁ মই আপোনালোকক কিন্তু মই মোৰ নিজৰ যিখিনি মনৰ কথা মনৰ যিখিনি মোৰ এক্সপ্ৰেছন লগতে মই ডেইলি মই কি কৰি থাকোঁ বা কাৰেণ্ট যিসমূহ টপিক একচুৱেলি আমাৰ দেশত চলি থাকে সেইসমূহৰ ওপৰতো মই ডিছকাছ কৰিব মোৰ মন থাকে গতিকে তাৰ মানসৰে তাৰ উদ্দেশ্যৰে মই এইটো চেনেল খুলিছোঁ গতিকে অনাগত সময়ত মই অধিক ভাল তথা তথ্যপূৰ্ণ অতি ধুনীয়া মই কন্টেন্ট আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিম আৰু সেইসমূহ যাতে আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট সেকশ্যনত জনাব আপুনি আগতে ইয়ালৈ যদি আহিছে কমেন্ট কৰিব যদি নাই অহা তেতিয়াও কমেন্ট কৰিব বাকি ইয়ালৈ এপাক আহিব ধন্যবাদ